জয় হিন্দ। মোৰ নাম ৰাজু বৰ্মন আৰু মই আজি আপোনালোকক এজন মহান ব্যক্তিৰ বিষয়ে ক'বলৈ গৈছোঁ। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। ভাৰতৰ মহান বিজ্ঞানী প্ৰফেচৰ ৰাজগোপালন বাসুদেৱন দেশভক্তি আৰু নিৰ্লোভ সেৱাৰ এক অতুলনীয় উদাহৰণ। 10 বছৰৰ কঠিন গৱেষণাৰ পিছত তেওঁ প্লাষ্টিকৰ আৱৰ্জনাৰে শক্তিশালী আৰু টেকসই ৰাস্তা বনাব পৰা এটি অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰিলে। এই প্ৰযুক্তিয়ে ভাৰতক প্লাষ্টিক দূষণৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰিছে আৰু ৰাস্তা নিৰ্মাণো অধিক উন্নত কৰিছে। সৰ্বাত্মক বিশেষ কথা, বিদেশী কোম্পানীয়ে কোটি কোটি টকাৰ প্ৰস্তাৱ দিলেও তেওঁ এটা প্ৰস্তাৱো গ্ৰহণ নকৰে। এই সমগ্ৰ প্ৰযুক্তিটো তেওঁ ভাৰত চৰকাৰক বিনামূলীয়া দিছিল, যাতে দেশে সিধা উপকৃত হয়। এনে সঁচা দেশভক্তয়ে ভাৰতৰ গৌৰৱ। তেওঁৰ নিৰ্লোভ মনোভাৱক আমাৰ নমস্কাৰ। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি এই মহান বিজ্ঞানীক আপোনাৰ মৰমৰ শ্ৰদ্ধা জনাব।